নমস্কাৰ ৰাইজ। এতিয়া ধৰক আহিব আমাৰ ভিডিঅ'টো চাই থকা সকলোলৈকে নমস্কাৰ জনাইছোঁ। সকলোৰে অপেক্ষা কেইটামান দিনৰ কাৰণে, যিহেতু হোলী উৎসৱ আহি আছে এই বছৰৰ, গতিকে মই উপস্থিত আছোঁ আমাৰ দক্ষিণ আমজোঙা দৌল পূজা মন্দিৰ স্থানত। এয়া মন্দিৰ, ইয়াতে অহা 3, 4, 5 মাৰ্চ ইয়াতে পূজা আমাৰ শ্ৰী ৰামচন্দ্ৰক শ্ৰীচৰণত পূজা আগবঢ়োৱা হ'ব। গতিকে তাৰ কাৰণে আজি এয়া কামজাৰী মানুহ কাম কৰি আছে, ৰাইজে সকলোৱে মিলি এয়া। গতিকে এই 3 দিনত কি কাৰ্যসূচী আছে আমাৰ কমিটিৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা জানিব বিচাৰিম, যদি তেখেতসকলে কয়। আৰু এয়া ইফালে চাওক, এইটো আমাৰ 3 তাৰিখত ছুপাৰষ্টাৰ ধামাকাৰ এটা পোষ্টাৰ ইয়াতে দিয়া হৈছে। তো প্ৰথম নিশা আমাৰ ছুপাৰষ্টাৰ ধামাকা থাকিল, তাৰপিছত দ্বিতীয় নিশা যান্ত্ৰিক ত্ৰিনয়ন থিয়েটাৰ গান আছে। আৰু এই পূজাৰ বিষয়ে অলপ আমাৰ পূজা কমিটিৰে প্ৰাক্তন সম্পাদক আছিল আৰু এতিয়া উপদেষ্টা হিচাপে কমিটিৰ লগত জড়িত আছে। তো তেখেতৰ পৰা এই 3 দিনীয়া পূজাৰ সম্পৰ্কে অলপ ছুটিকৈ অলপ কৈ দিব নেকি, মানে পূজা কেতিয়াৰ পৰা আৰম্ভ হ'ব? নমস্কাৰ ৰাইজ। এতিয়া ধৰক আমাৰ দক্ষিণ আমজোঙা দৌল পূজা সমিতিৰ আমাৰ কামজাৰী এতিয়া ৰাইজে কৰি আছে। আমাৰ মাৰ্চৰ 3 তাৰিখৰ 3, 4, 5 তাৰিখলৈকে আমাৰ ধৰ প্ৰভু ৰামচন্দ্ৰ পূজা আৰম্ভ হ'বহি। এইখিনিতে আমাৰ কাৰ্যসূচী ধুনীয়াকৈ আছে। আপোনাৰ প্ৰথমে আছে আপোনাৰ শেষ দিনাখন আমাৰ যাত্ৰা পাৰ্টি আছে, আৰু 4 তাৰিখে আৰু প্ৰথম নিশা আমাৰ ছুপাৰ ধামাকা আছে। খুব ধুনীয়াকৈ প্ৰাইজ আছে। ৰাইজ আপোনালোকে আহক, অংশগ্ৰহণ কৰক। সেইটো আমাৰ ভাল এটা শুভ লক্ষণ হ'ব। দক্ষিণ আমজোঙা দৌল পূজাৰ সমিতিৰ আমি ধৰ উপদেষ্টা হিচাপে কৈছোঁ। এইখিনিতে আমি অলপ গাই দিছোঁ প্ৰভু ৰামচন্দ্ৰৰ কাৰণে। ওম সৰ্বমংগলে মংগলে শিৱে সৰ্বাধিহাদি কৃষ্ণই ত্ৰম্বকে গৌৰী নাৰায়ণে নমস্তে বুলি আমি নমস্কাৰ কৰিলোঁ। আহক ৰাইজ। আৰু ইয়াতে কিছুমানে দোকান দিব বিচাৰিলে আহিব পাৰিব? দোকান দিলে আহিব পাৰিব। ধৰ কোনোবা যদি ধৰ যিকোনো বস্তু বেচিবও পাৰি, কোনো দোকান, মালা, অনেকৰ চাহ দোকান তেনেকৈ আদি কৰি চলি থাকে, কোনো অসুবিধা নাই। আমাৰ ৰাইজৰ ফালৰ পৰা আপোনালোকে আহক, উপভোগ কৰক আমাৰ দক্ষিণ আমজোঙা দৌল পূজা সমিতি। নমস্কাৰ। থেংক ইউ, ধন্যবাদ থাকিল আপোনালৈ। গতিকে ভক্তপ্ৰাণ ৰাইজলৈ অনুৰোধ থাকিল, আহক সকলোৱে, মন্দিৰৰ দৌল খুলিব। এইখিনিতে এৰি ওলাই বুলি ক'ব, শুৱাৰী ওলোৱা হয় তাতে। এইটো প্ৰভু চন্দ্ৰ স্বৰ্গত থাকে বুলি কওঁ। আৰু তাৰপিছত আপোনাৰ তাতে আমাৰ 5 নিশা মানে শেষ নিশা দিনা তাতে আমাৰ ধৰক আহিব আমাৰ হাতীমূৰা চালপৰা মা শান্তি ঠাকুৰাণী, আৰু ৰংপাথৰ পৰা আহিব আপোনাৰ ৰক্ষাকালী, আৰু কাছাদলৰ পৰা আহিব ৰক্ষাকালী, আৰু স্বয়ং আমাৰ প্ৰভু ৰামচন্দ্ৰ ইয়াতে স্বয়ং স্বৰ্গৰ পৰা নামি পেলাই আমাৰ এইখনত বাসস্থান হ'ব। এইখন প্ৰভু ধাম বুলিও ক'ব পাৰি। এইখন 4খন 5খন আনকি 10খন সমাজ দি এতিয়ালৈকে চলাই আছে। আমি যিমান পাৰোঁ আমাৰ ৰাইজে তেনেকৈ, যিটো আমি সনাতন, সেই সনাতনী হিচাপত আমাৰ ৰাইজৰ যিটো গাঁঠি, যিটো টকা পইচা নহ'লে আমি নিজেই নিজৰ ধন গাঁঠি টকা ওলাই পেলাই আমি এই অনুষ্ঠানখন চলাই আছোঁ। গতিকে ৰাইজ আপোনালোকে আহক, উপভোগ কৰক, আমাৰ প্ৰভু ৰামচন্দ্ৰৰ ধামত আহি আশীৰ্বাদ লওক, পূজা পাঠ কৰক। এইখিনি আমাৰ ক'ব লগা। ধন্যবাদ। দাদাই সম্পূৰ্ণ এইখিনি আমাৰ দেখুৱাই যাব, কৈ যাব। এইখিনি আমাৰ নামঘৰ। এই নামঘৰত আমি আমাৰ দক্ষিণ 7 নং সমষ্টি টংকেশ্বৰ ছাৰে দিয়া হয়, 7 লাখ টকা বণ্টন দিয়া হয়। আমি সুন্দৰভাৱে এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি এইখনত নাম দিয়া হয়। গতিকে আমাৰ টংকেশ্বৰ ছাৰলৈকে আমাৰ ৰাইজৰ ফালে দক্ষিণ আমজোঙা দৌল কমিটিৰ পৰা আমাৰ তাত অশেষ ধন্যবাদ থাকিল। এইখিনিয়ে মই ক'ব লগা। ধন্যবাদ। কিন্তু কাম চলি আছে আজি।